Hey guys, welcome to my YouTube channel. মই আজি আপোনালোকক শিকাই দিম যেটো কাইন মাষ্টাৰৰ হেৰি লোগোটো আছে এটো কেনেকৈ ৰিমুভ কৰে। এটো সকলোৰে প্ৰবলেম হয় মই জানো, কাৰণ মোৰো হৈছিল প্ৰবলেম। আপোনালোকে ফ্ৰীতে কেনেকৈ কৰিব, নহয় মাহৰ 299 টকা মান লাগিব, এক বছৰৰ 1200 টকা মান লাগিব। এটো ফ্ৰীতে আপোনালোকে কেনেকৈ কৰিব বাৰু এটো মই আজি শিকাই দিম। আৰু মোৰো প্ৰবলেম হৈছিল, মইও বাৰু হেটো ফ্ৰীতে গুচাইছোঁ। আপোনালোকক আজি শিকাই দিম সেই টিপছটো যেটো মানে মই কৰিছোঁ। তো আহক আমি ভিডিওটো স্টার্ট কৰো। তো চাই থাকক আপোনালোকে, মই দেখাই দি আছোঁ। তো গাইজ ফাইনালি মোবাইলৰ স্ক্ৰীনত আহি পাৰি, তাৰপিছত যাব লাগিব আপোনাৰ প্লে ষ্ট'ৰত। যাই আপোনালোকৰ চাৰ্চ কৰিব লাগিব, ইয়াতে ৰিমুভ কাইন মাষ্টাৰ ইয়াতে লিখি আছে। আপোনালোকে ডাইৰেক্ট চাৰ্চ কৰি দিব ৰিমুভ কাইন মাষ্টাৰ। তাৰপিছত আপোনালোকে তলে এটা হেৰিত আহিব, তলত এটা এপ আহিব। আপোনালোকে এইটো যেটো দেখাইছে ৰিমুভ কাইন, সেইটোত ক্লিক কৰি আপোনালোকে এইটো ইনষ্টল কৰি ল'ব। ইনষ্টল কৰাৰ পিছত মাৰিব এইটো অপেন মাৰাৰ পিছত এতিয়া লিখা আছে ৰিমুভ ৱাটাৰমাৰ্ক। তাৰপিছত সেইটোত ক্লিক কৰিব। তাৰপিছত আপোনালোকে ভিডিঅ'ত যাই যিটো ভিডিঅ'ত আপোনালোকে কাইন মাষ্টাৰটো আছে সেইটো ভিডিঅ'ত যাব। আপোনালোকে মোবাইলৰ স্ক্ৰীনত যোৱাৰ পিছত সেই ওপৰত আপোনালোকে কাইন মাষ্টাৰৰ হেৰিটো দেখিছে, ওতে যাই মানে হেৰিটো একদম মানে মিলাই দিব। আপোনালোকে মিলাই দিয়াৰ পিছত ইয়াতে সৰু কৰি আপোনালোকে মিলাই দিব। এই ওপৰত আপোনালোকে মিলাই দিয়াৰ পিছত কোনো আলা মানুহে একদম তলে দি দিয়ে, সেইটো কৰিব নালাগে। যিখিনি মানে সেই লোগোটো আছে হেৰিটোত ইয়াতে মাৰি তাৰপিছত আপোনালোকে সেই ওপৰত যে সেভ দেখিছে সেভত মাৰি গ'লে হৈ গ'ল। তো গাইজ এতিয়াৰ পৰা আপোনালোকৰ সেইটো নাহে, আপোনালোকক দেখাই দিলোঁ। আৰু যদি টিপছটো আপোনালোকৰ কেনে লাগিছে কমেণ্ট কৰি ক'ব। আৰু আপোনালোকে যদি এই চেনেলত নতুন হৈ থাকে তেনেহ'লে ছাবস্ক্ৰাইব কৰি আমাৰ ফেমিলিত জইন হ'ব। আমাৰ ফেমিলি হৈছে এইটো বাৰু নেদেখাও। তো আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল। তো আজিলৈ ইমানে, আকৌ লগ পাম পিছত।